অসম ৰাজ্যৰ যোৰহাট এখন জিলা আৰু এই জিলাৰ সদৰ ঠাইৰ পৰা 7 কিলোমিটাৰ নিলগত অৱস্থিত বৰভেটি। এয়া বৰভেটিৰ সন্মুখভাগ। ইয়াতে কিছুমান দোকান আছে আৰু যিবোৰ দোকানত নিমখ, ধূপ, চাকি বন্তি আৰু তামোল পাণ মজুত থাকে। 1768 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত ক্ষুদ্ৰসকলৰ সত্ৰ মায়া মৰাৰ মহন্ত সত্ৰাধিকাৰ বৈষ্ণৱী গুৰু শ্ৰী শ্ৰী অষ্টভুজ দেৱ আৰু শিষ্যসকলক আহোম ৰজাসকলে হেয় জ্ঞান কৰিছিল আৰু দুৰ্ব্যৱহাৰ কৰিছিল। তাৰ ফলস্বৰূপে আহোম ৰজা আৰু মোৱামৰীয়াসকলৰ মাজত বিদ্বেষৰ ভাৱ জন্ম হৈছিল আৰু এটা সুযোগৰ অপেক্ষাত ৰৈ আছিল। সেই সময়খিনিতে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ গাগিনীয়ে শিষ্যসকলৰ জনবল জানিব বিচাৰিছিল। প্ৰতিজন শিষ্যই মাথো এচপৰাকৈ মাটি গামোচাত বান্ধি বিশাল বৰভেটি সাজি তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিয়াৰ লগতে ভৱিষ্যত বিদ্ৰোহৰো এক ইংগিত দিছিল। বৰভেটিৰ কাম চলি থকা সময়ত ফুলেশ্বৰী কুঁৱৰীৰ চাওদাঙে অষ্টভুজক তাত বিচাৰি পাইছিল আৰু তেওঁক মৃত্যুদণ্ড দিয়া হ'ব বুলি জনাইছিল। তাৰ উত্তৰত অষ্টভুজে তেওঁলোকক ক'লে, আপোনালোকে মোক কিছু সময় দিয়ক, মই কিছু সময় ধ্যানত মগ্ন হ'ম। তাৰপিছতে মোৰ ধ্যান যেতিয়া শেষ হ'ব তেতিয়া আপোনালোকে মোক প্ৰাণদণ্ড দিব পাৰিব। ফুলেশ্বৰী কুঁৱৰীৰ সৈন্য সামন্তই অষ্টভুজক সেই সুযোগটো দিলে আৰু অষ্টভুজে বৰভেটিৰ মাজভাগলৈ গৈ ধ্যানত মগ্ন হ'ল আৰু তেওঁ মনে প্ৰাণে বিচাৰিলে যে তেওঁক তাৰ পৰা লৈ যাব লাগে আৰু অষ্টভুজৰ কথা শুনি পাতাল ফালি দুখন নাও, এখন সোণৰ আৰু এখন ৰূপৰ ওলাই আহিল আৰু তাতেই অষ্টভুজ আৰু তেওঁৰ ভক্তসকল অন্তৰ্ধান হ'ল। কিছু সময় ধ্যানত থকা বুলি ভাবি ফুলেশ্বৰী কুঁৱৰীৰ সৈন্য সামন্তই বিচৰা নাছিল, কিন্তু কিছু সময় বিৰতিৰ পিছত দেখিলে যে অষ্টভুজ ধ্যানত নাই। তেতিয়াহে অষ্টভুজ পলাল বুলি ফুলেশ্বৰী কুঁৱৰীৰ সৈন্য সামন্তই বিচাৰিলে, কিন্তু তাত কাকো নাপালে। এই বৰভেটি নিৰ্মাণ কৰোঁতে সময় লাগিছিলে মুঠ 6 মাহ।
ইয়াৰ উচ্চতা আছিলে প্ৰায় 90 ফুট। বিভিন্ন দেশৰ ভ্ৰমণকাৰী এই যোৰহাটত অৱস্থিত বৰভেটিলৈ আহে। তেওঁলোকক থাকিবৰ কাৰণে বৰভেটিৰ যিখন কমিটি আছে, সেই নামঘৰ কমিটিয়ে তেওঁলোকক চোৱা চিতা কৰে। তাৰ কাৰণে তেওঁলোকৰ আছুতীয়া ঘৰ আছে। ইয়াৰ উপৰিও এই বৰভেটিৰ ইতিহাস আছে। বৰভেটিত আঘোণ মাহৰ প্ৰথম দেওবাৰটোত নখোৱা উৎসৱ অনুষ্ঠিত হয়। যোৰহাটৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন ভক্ত, লগতে দূৰ দিগন্তৰ পৰা ভক্তসকল আহি এই নখোৱা উৎসৱত যোগদান কৰে। আৰু ইয়াৰ ইতিহাস আছে। বৰভেটিলৈ আহোঁতে প্ৰতিজন ভক্তই পেকেট নিমখ লৈ আহে আৰু চাকি বন্তি দিয়ে আৰু গামোচা বান্ধে। জনবিশ্বাস যে এই নিমখ আৰু গামোচা আৰু ধূপ ধূনা দিলে মনৰ কামনা পূৰ্ণ হয় বুলি সকলোৱে ক'ব বিচাৰে। এই হ'ল বৰভেটি। বৰভেটিৰ প্ৰাকৃতিক সৌন্দৰ্য মনোৰম। এই বৰভেটিত ডাঙৰ ডাঙৰ গছ আছে আৰু চাৰিওফালে গছ গছনিৰে আগুৰি আছে। ইয়াত কিছুৱে মাজভাগত চাকি বন্তি দিবলৈ যায়, কিন্তু ওখ কাৰণে আৰু কিছু ভয় শংকা লৈ মানুহ কেতিয়াবা বিপদত পৰা দেখা গৈছিল। সেইকাৰণেই মাজত চাকি বন্তি দিয়া নিয়মটো বন্ধ কৰিলে। তাৰ কাষতেই দিয়ে আৰু গছত গামোচা তাত পিন্ধাই থয়। অন্ধবিশ্বাস, গামোচা গছত বান্ধিলে মনোকামনা পূৰ্ণ হয় বুলি কয়। আৰু বৰভেটিলৈ গ'লে মানুহে নিমখ লৈ যায় আৰু নিমখ দিলে বোলে মনত যি ভাৱ লৈ নিমখ আগবঢ়ায় সেইটো আখৰে আখৰে মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা ধ্যান ধাৰণা আছে। আৰু বৰভেটিৰ গোটেই পৰিৱেশটো সঁচাকৈয়ে বৰ অতুলনীয়। এক কথাত ক'বলৈ গ'লে এনেকুৱা এখন সুন্দৰ থান কেতিয়াবা হয়তো দেখিবলৈ সৌভাগ্য নঘটে। গতিকে ইয়াৰ মাজেদি যিসকলে এই ভিডিঅ'টি চাই তেখেতসকল মন মিউজিকেলৰ তৰফৰ পৰা ৱেলকাম কৰিছোঁ। তেখেতসকল যোৰহাটলৈ আহক আৰু নিজে এনে অপূৰ্ব দৃশ্য উপভোগ কৰক। সদৌ মন মিউজিকেলৰ তৰফৰ পৰা আপোনালোকে এই বহাগ বিহুৰ সময়ত আমি কিছু আভাস দিলোঁ। অজানিতে ভুল ত্ৰুটি ৰৈ যাব পাৰে। গতিকে আপোনালোকে ভুল ত্ৰুটি মাৰ্জনা কৰিব আৰু সকলোলৈকে শ্ৰদ্ধা জনাই
আমি বৰভেটিৰ পৰা প্ৰস্থান কৰিছোঁ। ধন্যবাদ।